নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আমি এতিয়া গৈ আছো ডিব্ৰুগড়লৈ থাম্বনেল চাই চাগে গম পাইছে কিয় গৈ আছো ডিব্ৰুগড়লৈ তেন্তে ভিডিঅ'টো শেষলৈকে চাব সকলো কথা গম পাই থাকিব তেন্তে বলক গৈ থাকো বতৰটো অলপ গুমা কৰিছে বৰষুণ দিব পাৰে আৰু মানুহজনে মোক গালি দি গৈছে কিহৰ মোবাইলটো উলিয়াই লৈছে বোলে পৰি থাকিব তেন্তে বলক একেবাৰে মেডিকেলতে লগ পাই আছো এইডোখৰ গৈ লওঁ আৰু আমি পালোহি ডিব্ৰুগড়ৰ আদিত্য হস্পিটেল মাদাৰ এণ্ড চাইল্ড কেয়াৰত আৰু পালোহি ভৰিয়াত চৰিয়াত ধুলো আৰু মানুহজন পৰিলে বিছনাখন পালে যে আৰু মই অকমান ফ্ৰেছ হৈ পিনে বহি লৈছো এফালে আকৌ আমাৰ এখেত লোক বহি আছে ওফালে পেচেণ্ট এফালে হ'বলগীয়া আলহী ককায়েক এফালে দেউতাক বহি আছে চবে বহি অলপ কথা চথা পাতিলো আৰু আজি আমি হস্পিটেলৰ পৰা ভিডিঅ' বনাইছোঁ এতিয়া ৰাতিপুৱা হ'ল 5টা বাজিলে আমি শুই উঠি এতিয়া তললৈ গৈছোঁ গাড়ী চাই আহোঁগৈ কেনেকুৱা আছে গোটেই ৰাতি এচিত থকা পানী লাগিছে কেনেকুৱা লাগিলে আজি ৰাতি আৰু আজি গধূলিকৈ আহিব আমাৰ মাজলৈ নতুন আলহী দেখাই থাকিম আপোনালোকক ভিডিঅ'টো চাই থাকিব এতিয়া আমি পাই গ'লোহি আগফালে আমি আছোঁ আদিত্য ৰাতিপুৱা মানুহৰ ভিৰ কম যে গমেই নাপায় তো ঘৰে নে মেডিকেল দিনত ইমান মানুহ ভিৰ দেখি আমনি লাগে আৰু গা চা ধুই মেলি আজৰি হ'লো এফালে পেচেণ্টটো গা চা ধুই মেলি আজৰি হ'ল এফালে মই বাক এয়া মোৰ বা হয় চুলি তুলিত অলপ তেল চেল ঘঁহি চাফ চিকুণ মানে কি আৰু অকমান ধুনীয়া কৰি পঠিয়াম আৰু চুলিখিনি যিহেতু দীঘল আৰু ধুই আহিছিলে অলপ তেল ঘঁহাই নিপুতলজনী কৰি লওঁ চুলি তুলিবোৰ অলপ ধুনীয়া কৰি থওঁ মানুহজনী যাতে আহিবলগীয়া নতুন অতিথি মানে নতুন সদস্য আৰু ধুনীয়াকৈ দেখে মাকক তাকে অলপ ভালকৈ দিলোঁ এফালে বাক চুলি গাঁঠি মেলি আজৰি হ'লোঁ ভিনদেউ এফালে কিবা কৈ আছিলে যিহেতু অকণমান পিছতে অতিলে নিব ময়ো অকণমান পিছতে ওলাম আৰু ধুনীয়াকৈ যিহেতু অলপ টাইম আছে এই টাইমটো যাওক বুলি অকণমান আমি খেলিবলৈ লৈছোঁ লুডু এফালে আমাৰ আমনি লাগিলে অকণমান শুই লৈছে আমি এতিয়া খেলি লওঁ টাইম পাছ কৰি লওঁ এইফালে স্লাইন খুলিবলৈ আহি গ'ল এতিয়া যাব অতি এবাৰ আমাৰ আলহী আহি পাই গ'লহি তুলিছোঁ এফালে মা আহি গ'ল এফালে মাহী যাব আৰু অকণমান পিছত এফালে বোমা পালেহি ভিনদেউ মাক কথা পাতি আছে এতিয়া বাক লৈ গৈ আছে অতিলে আৰু কিছু সময় পিছতে আমাৰ মাজলৈ আহিব নতুন সদস্য এফালে বাক অতিত সোমালে আৰু আমি ইয়াত সকলোৱে বহি ৰখি আছোঁ নতুন আলহী
এইফালে আইতাক, এইফালে ভিনদেউ, এইফালে মহা। এই সময়টো সঁচাকৈ নেযায় নোপোৱা লাগে দেই, ভয় লাগে নে কি লাগে ক'বই নোৱাৰোঁ। আৰু এফালে আমাক বেবী হোৱাৰ খবৰ দিলে, কিন্তু কি হৈছে সেয়া কোৱা নাই। ভিনদেউক মাতি নিলে ভিতৰলৈ। এতিয়া সকলো এক্সাইটমেণ্ট হৈ আছে ভিনদেউ মানে ভিনদেউ বাহিৰলৈ সোনকালে আহক। এফালে আকৌ মোক মাতিলে, যিহেতু বা 2টা অপাৰেশ্যন কৰিছিলে। এফালে মোক ভিনদেউ নাই যিহেতু মোক এফালে মাতিলে, মই গ'লোঁ। এক্সাইটমেণ্টটো চাওকচোন, বেবী হোৱা বুলি গম পালোঁ, কিন্তু ল'ৰা নে ছোৱালী সেয়া গম পোৱা নাই। আৰু সকলোৱে সেইটোৱে অপেক্ষাত কৰি আছে, ল'ৰা নে ছোৱালী। চবেই আশা কৰি আছে ছোৱালী, এতিয়া কি হয় ভগৱানে জানে। ছোৱালী হ'ল বুলি ক'লে যে চবৰে ফূৰ্তি। বাক অতীত ভৰোৱাৰ পিছতে দদায়েক আৰু মহাক ওলাই গ'ল মিঠাই আনিবলৈ। আৰু এতিয়া সকলোকে মিঠাই দিছে। কিমান আশা, কিমান হেঁপাহৰ অন্তত এজনী ছোৱালী হৈছে। কেনেকুৱা লাগিব ভাবকচোন, যিখন ঘৰত এজনীও ছোৱালী নাই আগৰ পৰা, তাত যদি এজনী ছোৱালী হয় কিমান ভাল লাগে বাৰু। দিয়া মোক দিয়া। থেংক ইউ। ল'ৰা নে ছোৱালী? তই কি কাৰণে খাইছে? কি কাৰণে খাইছে? ছোৱালী? বঢ়িয়া। তুমি কি পালা? কিহৰ ফূৰ্তিত খাইছা এইটো? তুমি ভণ্টি পালা? ফাইনেলি আমাক ই ক'ত গ'ল? দেখুৱালে বেবী, একেবাৰে বা নিচিনা আৰু একেবাৰে ককায়েকৰ নিচিনা। পিছত কি হয় নাজানো, এতিয়া কিন্তু মই ডাইৰেক্ট ককায়েকৰ নিচিনাই দেখি পাইছোঁ। ওচৰলৈ গৈ লোৱা, ওচৰলৈ গৈ লোৱা। মা দেখিছে নাই? অ' ধৰিছে। এফালে বাক উলিয়াই আনিলে। বা কথা ক'ব লাগিব, বা বহুত ষ্ট্ৰং আছে। মোৰ ক্ষেত্ৰত হোৱা হ'লে মই কিন্তু ইমান সহ্য কৰিব নোৱাৰোঁ। ক'ৰ পৰা কি শক্তি আহে নাজানো, বহুত শক্তিশালী মানিব লাগিব। ডক্টৰেও কৈছে, নাৰ্ছ বাইদেউসকলেও কৈছে, তোমাৰ বা সমান শক্তিশালী নাই দেখা। বাই কোন হা? ফাৰ্মাচিলে
ক'ৰবাত বিচাৰিছে কি ডাইপাৰ আনিবলৈ কৈছে আৰু বা ইমানেই ষ্ট্ৰং যে একেদিনাখনেই চিটলৈ শ্বিফ্ট কৰিলে ৰিকভাৰী ৰুমত খুব বেছি 2 ঘণ্টা নে 3 ঘণ্টা ৰাখিছে আৰু এয়া বা আহিলে নিজৰ ৰুমলৈ কিন্তু বেবী দিয়া নাই বেবীক থৈ দিছে যিহেতু বেবীৰ ওজনটো অলপ বেছি আছিলে এফালে এনায়েক আৰু আইতাকৰ অৱস্থা চাওক এয়া কিন্তু নেক্সট দিনাৰ ভিডিঅ' দেই আজি অলপ আৰাম পাইছানে হাই আজি আমাৰ বায়ে খোজকাঢ়িলে এইফালে যি নাতি পালা নহয় কেনেকুৱা লাগিছে অনুভৱটো কোৱাচোন আনন্দ কিমান আৰু আইতাকক কেনেকুৱা লাগিছে ভাল লাগিছে নাতি এক্সাইটমেণ্ট দেখো ৰাতিপুৱা কিণ্ডাৰ জয় আনিছেগে ভনীয়েকলে আৰু কি আনি থৈছা বা নিজানো একোৱে নাজানে আৰু এইটো আনি থৈছে বোলে বুদ্ধিটো কি জানে নাই আকৌ নি আনিব ভনীয়েকলে খাব ই খেলিব ভনীয়েকে